এইখন হৈছে গাভৰু দলং গৈ আছো চাওক ইয়াৰ পৰা একেবাৰে সেইটো মূৰলৈ চকু মনিব নোৱাৰে বহুত দীঘল কিমান কিলোমিটাৰ আছে বা কিমান মিটাৰ আছে সেইটো নাজানো এতিয়া ভিউজটো দেখুৱাম আপোনালোকক এখন কি বিল কয় হা গাভৰু দলং হয় দলংখন এইখন কি হয় ব্ৰহ্মপুত্ৰখন নেকি ব্ৰহ্মপুত্ৰখনতো নহয় ভয় লাগিছে নেকি হে কেলে ভয় কৰিম এই চাইকেল চলাই আহিব পাৰিছে সেইফালে চোৱা আমি আকৌ খোজকাঢ়ি ভয় এইটো লগৰটোক ভয় কৰিছে বোলে তলৰ ফালে পানীখিনি দেখাইছোঁ মই এই চক সম্পূৰ্ণ ভিউজটো দেখুৱাইছোঁ আপোনালোকক পানী পুৰা ঘূৰি ঘূৰি আহিছে তললৈ গাভৰু দলং সেইটো পাৰেদি কি গাঁও আছে নাজানো আজি ফাৰ্ষ্ট টাইম আহিছোঁ মই ইয়ালৈ একদম ধুনীয়াকৈ আপোনালোকে আহিব পাৰে চাব পাৰে চাবলৈ যেতিয়া আহিছে ভয় কেলে কৰিব লাগে এইটো আহি আছে ভয়কে মানুহটো ডাঙৰ কিন্তু ভিতৰত থকা দিনটো অলপ সৰু বুট চুট এইবিলাক পুখুৰী চুখুৰী দেখিলে পানী চানী বেছিকৈ ভয় কৰে মানে বাপৰে 1 কিলোমিটাৰ হৈ যাব চাগে ন 1 কিলোমিটাৰ হৈ যাব চাগে ইয়াৰ মানে হিষ্ট্ৰী মই নাজানো তেনেকৈ কিয় গাভৰু দলং নাম হ'ল আপোনালোকক যদি জানে আপোনালোকে জনাব শেষ নহৈছে মোৰ ইয়াৰ পৰা চাই ইয়াত শেষ হৈছে নিচিনা লাগিছিলে ন আৰু মোৰ এতিয়া চিন্তা হৈ গৈছে ঘূৰি যাওঁতে একদম মিডিলত আহি গ'ল এতিয়া ঘূৰি যাবলৈ দিগদাৰ হৈছে সদায় যিকোনো এনেকুৱা দলং বা ব্ৰিজ পাৰ হ'বলৈ হ'লে মানে তলৰ ফালে চাব নালাগে কেতিয়াও মানুহে তলৰ ফালে যদি আগত চাই ভয়টো যদি সোমাই লয় কেনেকৈ আহিব পাৰিবি আৰু সেইকাৰণে একদম নিজৰ লক্ষ্য স্থিৰ কৰি একদম আগফালেদি চাই গৈ থাক এইটো ভাবি লয় যে এইটো পকা ৰাস্তা বাইক চলাব পাৰে চাইকেল চলাব পাৰে মানুহে মৰ্ণিং ৱাক কৰে বুলি ভাবি লয় তলৰ ফালে চালে সেনেকুৱা লাগে একোটা কিবা সোমাবলগীয়া একোৱেই নাই না তোৰ জোতাযোৰ সোমাই যাব এইফালে নে কি না লোডিং ল'ব পৰা নাই নে কিবা লৰিছে একো কথাই নাই এতিয়া ভাবি আছে যে কেনেবাকৈ তলত ভৰিটো সোমাই যাব নেকি সেই ভৰিটো যদি আগত ভাবিয়ে ল'বি তই আহিবি কেনেকৈ কচোন কেনেকুৱা লাগিছে আজি ব্ৰিজখনত আহি জমৰ ঘৰলৈ অহা নিচিনা লাগিছে আৰু দ লাগিছিলে পানী লাগিছিলে নেকি এতিয়া খোজকেইটা বামত আহি পাইছে লগৰটো একদম মানে আগত ইয়াৰ মানে খোজকেইটা আগত বাঢ়িছে এতিয়া দমটো বাঢ়ি গ'ল মানে এতিয়া যাওঁতে চিন্তা আগতে মই আহি ল'লে বহুত দীঘল এটা
এয়া বৰ ভয় বোলে যাওঁতে তলৰ ফালেদি যদি কেনেবাকৈ ৰাস্তা পায় বোলে তলৰ ফালে যাওঁ। বছ ব্ৰিজখন ইমানতে শেষ হৈছে এইফালে। এইটো চব আহি আহি পাই গ'লোঁ বিশ্বৰ একেবাৰে অন্তিম পৰ্যায়। সেইটো পাইদি কি গাঁও আছে এইটো চব এইয়া ডাও ডাওকৈ জ্বলি আছে জুইৰ পৰা। অইল খাটৰ কিবা জ্বলিছে চাগে এইটো চব। এইটো গাভৰু দলঙলৈ যদি আহে আপোনালোকে আহিব পাৰে। গাঁও ডাক কঁঠালগুৰি। তো এইফালে গ'লে আপোনালোকে গাভৰু দলংখন পাব। এইফালে গৈ গৈ আপোনালোকে এইফালে যাব লাগিব। ইয়াৰ পৰা খুব আপোনাৰ 500 মিটাৰমান দূৰ হ'ব। তো এইফালে গ'লে আপোনালোকে সেই গাভৰু দলংখন দেখিবলৈ পাব।